15 দিন ধৰি নিজৰ ভেটি মাটি ৰক্ষাৰ বাবে কাৰ্বি পাহাৰত ৰাইজে অনশন কৰি আছিল। আমি খবৰ নকৰিলোঁ, ক'তো চিঞৰ এটাও নামাৰিলোঁ, কাৰণ নিউ ইয়েৰ আহিছে, এয়া পাৰ্টি কৰাৰ সময়। এতিয়া এনজয় কৰিব লাগে, দামী ৰিজৰ্টত দামী মদ খাই চিয়াৰ্ছ বুলি ক'ব লাগে, লেটছ এনজয়। কি আছে সেই জীৱনটোত? দুদিনীয়া জীৱন এনজয় কৰিব লাগে। কাৰ্বি পাহাৰ জ্বলিছে জ্বলিব দিয়ক, আন্দোলন কৰিছে কৰি থাকিব দিয়ক, আমাৰ কি আহে যায়? কাৰণ আমি অহংকাৰী মানুহ, আমি অহংকাৰী অসমীয়া। অহ চৰি, উই আৰ প্ৰাউড এছমিজ। পোন্ধৰ দিন নাখাই নবৈ পাহাৰত জনজাতীয় মানুহে, ট্ৰাইবেল মানুহে আন্দোলন কৰি থাকিল। আমি মাত এষাৰো নিদিলোঁ, ফেচবুকত পোষ্ট এটাও নিদিলোঁ, কাৰণ আমি এতিয়া নিউ ইয়েৰ চেলিব্ৰেশ্যনত ব্যস্ত, কাৰণ আমি প্ৰাউড আছামিজ। পাহাৰত থকা মানুহবোৰ, ট্ৰাইবেল মানুহবোৰ, জনজাতীয় মানুহবোৰ আমাৰ বাবে সদায় ভাই আৰু ভনী, ককাই আৰু বাইদেউ কেতিয়াও নহয়, কাৰণ আমি অহংকাৰী অসমীয়া। অ' চৰি, প্ৰাউড আছামিজ। জনজাতীয় মানুহবোৰ, ট্ৰাইবেল মানুহবোৰৰ কাপোৰৰ ডিজাইন, ঘৰত বনোৱা মদ আৰু পোৰা গাহৰিবোৰ আমাৰ, সেইবোৰ আমাৰ বাবে জাতীয় সম্পদ। সেইবোৰ লৈয়ে আমি বিদেশত বেপাৰ কৰি ধনী হোৱাৰ সপোন দেখোঁ, স্বাৱলম্বী হোৱাৰ সপোন দেখোঁ, নিজকে এণ্টাৰপ্ৰেনিয়ৰ হিচাপে কল্পনা কৰি ভাৱত বিভোৰ হওঁ, কোটিটকীয়া ষ্টাৰ্টআপৰ প্লেনিং কৰোঁ। কিন্তু ট্ৰাইবেল মানুহৰ সমস্যা আমাৰ সমস্যা নহয়, কাৰণ আমি অহংকাৰী অসমীয়া। অ' চৰি, প্ৰাউড আছামিজ। গুৱাহাটীত গছ কাটিছে, বেদখল হৈছে, আমি ছ'চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ সকলোতে প্ৰতিবাদ কৰিছোঁ। কিন্তু কাৰ্বি পাহাৰত অসমৰ ভূমিপুত্ৰই নিজৰ মাটি বচাবলৈ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ VGR আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ PGRবোৰ বচাবৰ বাবে, ৰক্ষা কৰিবৰ বাবে অনশনত বহিছে। তাতে আমাৰ কি আহে যায়? কাৰণ আমি অহংকাৰী অসমীয়া। অ' চৰি, প্ৰাউড এছমিজ। এতিয়া কাৰ্বি পাহাৰ জ্বলিছে, মানুহ মৰিছে, দোকান পোহাৰ ধ্বংস হৈছে, দিনটোৰ ভিতৰতে মানুহে নিজৰ উপাৰ্জনৰ পথ হেৰুৱাই পেলাইছে। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া ঘৰৰ পৰা ওলাব নোৱাৰি তাতেই জ্বলি শেষ হৈ গৈছে বিশেষভাৱে সক্ষম মানুহ। আৰু আমি দামী মদৰ লগত পোৰা গাহৰি চবাই কৈছোঁ, ইটছ ভেৰি পেথেটিক। কাৰণ আমি অহংকাৰী অসমীয়া, গৰ্বিত অসমীয়া। অ' চৰি, প্ৰাউড আছামিজ। কাৰ্বি পাহাৰ ষষ্ঠ অনুসূচীৰ অঞ্চল, 6 শিডিউল এৰিয়া। 1996 চনৰ 1 এপ্ৰিলত এই ষষ্ঠ অনুসূচীৰ অধীনতেই গঠন হৈছিল কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ। সংবিধানৰ ষষ্ঠ অনুসূচীয়ে কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজক, ট্ৰাইবেল ৰাইজক নিজক শাসন কৰিবলৈ লেজিছলেটিভ, জুডিচিয়েল, এক্সিকিউটিভ আৰু ফাইনেন্সিয়েল পাৱাৰ দিছে, কৰ্তৃত্ব দিছে। এই ষষ্ঠ অনুসূচীৰ উদ্দেশ্যই হ'ল উত্তৰ পূব ভাৰতৰ জনজাতীয় ৰাইজক সুৰক্ষা প্ৰদান কৰা, তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰা আৰু তেওঁলোকক সাংবিধানিক ৰক্ষণাবেক্ষণ দি কৃষ্টি, সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদবোৰ ৰক্ষা কৰা। কিন্তু সংবিধানৰ ষষ্ঠ অনুসূচীয়েও কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ মনৰ পৰা ভয় দূৰ কৰিব পৰা নাই কিয়? কেনেকৈ কাৰ্বি পাহাৰৰ VGR আৰু PGRবোৰ বেদখল হ'ল? এইবোৰ প্ৰশ্ন আমি নিজকে কেতিয়া কৰিম? যদি সংবিধানৰ ষষ্ঠ অনুসূচীয়ে কাৰ্বি পাহাৰ ৰক্ষা কৰিব পৰা নাই, তেন্তে অসমৰ বাকী ঠাইবোৰৰ কি হ'ব? আজি যেতিয়া কাৰ্বি পাহাৰত জুই লাগিছে, মানুহ মৰিছে, তেতিয়া আমি টিভিৰ টকশ্বত ডাঙৰ ডাঙৰ ভাষণ দিছোঁ, নিজৰ পণ্ডিতালি জাহিৰ কৰিছোঁ। কিন্তু ইমান দিনে কাৰ্বি পাহাৰত উমি জ্বলি থকা জুইকুৰা আমি অনুভৱ কৰিব নোৱাৰিলোঁ কিয়? যদি কাৰ্বি পাহাৰৰ জনজাতীয় ভাষাবোৰ আমাৰ, গীত মাত সুৰবোৰ আমাৰ, কাপোৰৰ ডিজাইনবোৰ আমাৰ, জনজাতীয় খাদ্যবোৰ আমাৰ, তেনেহ'লে কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ কষ্টবোৰো আমাৰ, কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ চকু পানীবোৰো আমাৰ, সেই পাহাৰত বাস কৰা ট্ৰাইবেল মানুহৰ চিঞৰবোৰো আমাৰ, কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ দুখবোৰো আমাৰ। আৰু যদি আপুনি কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ কষ্টবোৰ, চকু পানীবোৰ, চিঞৰবোৰ, দুখবোৰ, সংগ্ৰামবোৰ নিজৰ বুলি ভাবিব পৰা নাই, তেনেহ'লে আপুনি অসমীয়া নহয়, আপুনি সদায় এই প্ৰাউড এছমিজ হৈ ৰৈ যাব। আপুনি যিমানেই ডাঙৰ সাহিত্যিক নহওক, আপুনি যিমানেই বঁটা বাহন নাপাওক কিয়,
যদি আপুনি অসমত থাকি কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ কষ্টবোৰ, চকুপানীবোৰ, চিঞৰবোৰ, দুখবোৰ, সংগ্ৰামবোৰ নিজৰ বুলি ভাবিব পৰা নাই, যদি কাৰ্বি পাহাৰৰ ৰাইজৰ সেই অৱস্থাৰ বাবে দায়ী কোন বুলি আপুনি চৰকাৰক প্ৰশ্ন কৰিব পৰা নাই, তেনেহ'লে আপোনাৰ সাহিত্যৰো কোনো মূল্য নাই। আপোনাৰ সেই সৃষ্টি আৱৰ্জনাৰ বাদে আন একো নহয়। আপুনি যিমানেই ডাঙৰ গায়ক, অভিনেতা, ফিল্ম মেকাৰ, শিল্পী নহওক কিয়, আপুনি যিমানেই ডাঙৰ ডাঙৰ বঁটা বাহন নাপাওক কিয়, কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ কষ্টবোৰ, চকুপানীবোৰ, চিঞৰবোৰ, দুখবোৰ, সংগ্ৰামবোৰ যদি আপুনি নিজৰ বুলি ভাবিব পৰা নাই, যদি কাৰ্বি পাহাৰৰ ট্ৰাইবেল ৰাইজৰ এই অৱস্থাৰ বাবে দায়ী কোন বুলি আপুনি প্ৰশ্ন কৰিব পৰা নাই, তেনেহ'লে আপুনি এগৰাকী সাধাৰণ মনোৰঞ্জনকাৰী, আপুনি শিল্পী নহয়। আপুনি যিমানেই ডাঙৰ ব্যৱসায়ী, উদ্যোগপতি নহওক কিয় বা কোনোবা ডাঙৰ সংগঠনৰ নেতা নহওক কিয়, যদি কাৰ্বি পাহাৰৰ ৰাইজৰ, ট্ৰাইবেল ৰাইজৰ দুখ, কষ্ট, সংগ্ৰামবোৰ নিজৰ বুলি ভাবিব পৰা নাই আৰু ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্ন কৰিব পৰা নাই, তেনেহ'লে আপুনি এজন সুবিধাবাদী বেপাৰী। আপুনি ব্যৱসায়ী, উদ্যোগপতি বা নেতা কেতিয়াও নহয়, হ'ব নোৱাৰে। মনত ৰাখিব, সেই তাহানিৰ দিনৰ পৰাই অসমৰ প্ৰতিটো জনজাতিয়ে নিজক ৰক্ষা কৰাৰ বাবে চিঞৰি আহিছে, ৰাজপথত সংগ্ৰাম কৰি আহিছে আৰু অসমৰ অজনজাতীয় মধ্যবিত্তীয় অসমীয়াই সেইবোৰ অৱজ্ঞা কৰি আহিছোঁ। আমি কেতিয়াও তেওঁলোকক ক'ব নোৱাৰিলোঁ আমি সকলো একেই অসমীয়া। এইবোৰ সমস্যা তোমালোকৰ সমস্যা নহয়, এইবোৰ আমাৰ সমস্যা, যাৰ পৰিণতিত বৰ অসম ভাঙি টুকুৰা টুকুৰ হয়। জাতীয়তাবাদ ৰক্ষা কৰা গণ্ডাই গণ্ডাই সংগঠন, বুদ্ধিজীৱী থকাৰ পিছতো কিয় আজি কাৰ্বি পাহাৰৰ যুৱ নেতা লিটচং ৰংফাৰে প্ৰশ্ন কৰিবলগীয়া হৈছে, কাৰ্বিসকলৰ সমস্যা হ'লে অসমৰ সমস্যা নহয় নেকি? কাৰ্বিসকলৰ চকুপানী তেজ অসমীয়াৰ চকুলো আৰু তেজ নহয় নেকি? ৰংফাৰে দুখেৰে ক'বলগীয়া হৈছে, আমি অসমৰ বাবে কি কৰা নাই? অসম আন্দোলন, ভাষা আন্দোলনত প্ৰাণ দিছোঁ, তেজ দিছোঁ। 855 শ্বহীদৰ ভিতৰত 50ৰ পৰা 60জন কাৰ্বি লোক আছিল। এই কথাবোৰ নতুন নহয়। প্ৰজন্মৰ পিছত প্ৰজন্মলৈ জনজাতীয় নেতাসকলে এইবোৰ প্ৰশ্ন কৰি আহিছে আৰু অসমৰ অজনজাতীয় মধ্যবিত্তীয় অসমীয়াই, আমাৰ প্ৰাউড আছামিজসকলে উচ্চাত্মিকাবোধত ভুগি গোপত গংগাটো ভয় এইবোৰ কথালৈ কোনোদিন কাণসাৰ নিদিলোঁ আৰু এতিয়াও দিয়া নাই, যাৰ বাবেই জনজাতীয় ৰাইজৰ মনত পৃথক হৈ যোৱা চিন্তাই বাহ বান্ধিছিল। ইমানৰ পিছতো আমি এতিয়া শিক্ষা ল'মনে? হয়, এইটো কথা ঠিক, আপুনি মই ব্যক্তিগতভাৱে কাৰ্বি পাহাৰৰ ট্ৰাইবেল ৰাইজৰ সমস্যা সমাধানৰ বাবে একো কৰিব নোৱাৰোঁ, কিন্তু আমি তেওঁলোকৰ কাষত থিয় হ'ব পাৰোঁ। তেওঁলোকৰ কষ্টবোৰ, চকুপানীবোৰ, চিঞৰবোৰ, দুখবোৰ আৰু সংগ্ৰামবোৰ নিজৰ বুলি ভাবিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, লিখিব পাৰোঁ, ক'ব পাৰোঁ। এদিন কাৰ্বি পাহাৰ আকৌ শান্ত হ'ব, পুনৰ মানুহৰ জীৱনবোৰ স্বাভাৱিক হ'ব। আমি আকৌ কাৰ্বি পাহাৰৰ কোনোবা নিজৰা, জলপ্ৰপাতত গা ধুই ফটো উঠিম, ৰিজৰ্টত বহি দামী মদৰ লগত পোৰা গাহৰি চবাই চিয়াৰ্ছ বুলি ক'ম, ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি দাঁত ভঙা ইংৰাজী শব্দৰে কেপশ্যন লিখিম। কিন্তু আপুনি যদি সঁচাকৈ অসমীয়া বা অসমীয়া হোৱাৰ চেষ্টা কৰিছে, তেন্তে কাৰ্বি পাহাৰৰ জনজাতীয় ৰাইজৰ, ট্ৰাইবেল ৰাইজৰ কষ্টবোৰ, চকুপানীবোৰ, চিঞৰবোৰ, দুখ আৰু সংগ্ৰামবোৰ এই ভাল লগা সময়বোৰতো মনত ৰাখিব। পাৰিলে কেতিয়াবা ছ'চিয়েল মিডিয়াতেই লিখিব, কাৰ্বিসকল আমাৰ বিগ ব্ৰাদাৰ, বড়োসকল আমাৰ বিগ ব্ৰাদাৰ, মিচিংসকলো আমাৰ বিগ ব্ৰাদাৰ, ৰাভাসকল আমাৰ বিগ ব্ৰাদাৰ, ডিমাছাসকল, চুতীয়াসকল আমাৰ বিগ ব্ৰাদাৰ ইত্যাদি। কাৰণ এইখন অসমৰ তেওঁলোক ভূমিপুত্ৰ। কথাবোৰ অসমীয়াত লিখিব নালাগে বাৰু, ইংৰাজীতেই লিখিব, কাৰণ আমি প্ৰাউড আছামিজ। ধন্যবাদ।